সময় কাৰো বাবে ৰৈ নাথাকে আৰু চাওঁতে চাওঁতে পালেহি আমাৰ হেঁপাহ ৰঙালী মানে বহাগ বিহু। আৰু আজি বহাগৰ প্ৰথম দিনাখনেই আমি আহিছোঁ কলিয়াবৰ মানে ভৰালি নামঘৰ। আৰু চাকি বন্তি কিনি লৈ আমি ভিতৰলৈ যাওঁ আৰু আমাৰ বহুত পলমত 3 বাজি গ'ল। ইয়াত নাম ভাঙি কৰি মানুহবোৰ ঘৰলৈ যাবলৈ ওলালে, তথাপিও আমি আহিলোঁ, চাকি বন্তি জ্বলাই সেৱা প্ৰাৰ্থনা জনালোঁ। আৰু ঠাইখন খুবেই শান্তিপ্ৰিয়, মোৰ বহুতেই ভাল লাগিলে প্ৰথম আহিছোঁ যদিও। আৰু পলমকৈ হ'লেও সকলো অসমবাসী ৰাইজলৈ মোৰ তৰফৰ পৰা অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা শুভকামনা যাচিলোঁ। লগতে সকলোৰে মংগল কামনা কৰিছোঁ। আৰু ইনষ্টেণ্ট প্লেনিং হৈ গ'ল আমাৰ যোৱাকালি লগৰকেইটাৰ লগত। আৰু আপোনালোকে হয়তো চিনি পায় অৰবিন্দ বৰা, আপোনালোকে তেওঁলোকৰ ভিডিঅ' চাই। সকলোখিনি আমি আহিলোঁ ইনষ্টেণ্ট প্লেনিং কৰি। আৰু তাৰপিছত আমি আহিলোঁ এয়া মৃত্যুঞ্জয় মন্দিৰ, মহামৃত্যুঞ্জয় মন্দিৰ। আৰু আপোনালোকে হয়তো সকলোৱে জানে ৱৰ্ল্ডৰ সৰ্ববৃহৎ শিৱলিংগ। আৰু আগতেও আহিছোঁ, তথাপিও মোৰ ইয়াত আহি বহুতেই ভাল লাগে। আজিলৈ ইমানেই, বাই।